অকল চাকৰিৰ কাৰণে প্ৰস্তুতি নকৰিব। ঠিক আছে, আপোনালোকে চাকৰিৰ কাৰণে প্ৰস্তুতি কৰিছে, যদি আপোনাৰ চাকৰিটোৰ কাৰণে প্ৰস্তুতি কৰিছে আৰু আপোনাৰ চাকৰিটো নাপায়, তেনেহ'লে আপোনালোকে বন্ধুসকল 2024 চনৰ বৰ্তমান সময়খিনি অসম চৰকাৰৰ অধীনত বিভিন্ন চাকৰিৰ কাৰণে ইণ্টাৰভিউ চলি আছে। আৰু যিসকলে ইণ্টাৰভিউ দিলে নাইবা যিসকলে ইণ্টাৰভিউ দিব, তেওঁলোকৰ বাবে আজি এটা গুৰুত্বপূৰ্ণ কথা ক'ম, যিটো কথা জানি হয়তো আপুনি যথেষ্ট উপকৃত হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰম্ভ কৰাৰ আগতে আপোনালোকে এটা কথা কৈ লওঁ যে এই ভিডিঅ'টো প্ৰস্তুত কৰা এইটো উদ্দেশ্য নহয় যে আপোনালোকক চাকৰিৰ কাৰণে প্ৰস্তুতি নকৰিবলৈ নাইবা আপোনালোকক বিমুখ কৰিবলৈ। মেইন উদ্দেশ্য কি, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাই এটা ডাঙৰ জ্বলন্ত সমস্যা আছে, নিবনুৱা সমস্যা। এই নিবনুৱা সমস্যাৰ মূল কাৰণ হৈছে অসমত দিনক দিনে জনসংখ্যা বৃদ্ধিৰ ফলত, যাৰ বাবে নিবনুৱা সমস্যাটো দিনক দিনে বৃদ্ধি হ'বলৈ ধৰিছে। আৰু এটা কথা যে অসমৰ চৰকাৰী চাকৰি কেতিয়াও নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে, কিয়নো অসমত চৰকাৰী চাকৰি খুব বেছি 10ৰ পৰা 11-12 হাজাৰ পোষ্ট খালী হয়। এই 10-12 হাজাৰ পোষ্টৰ কাৰণে প্ৰায় চাকৰিৰ কাৰণে কেণ্ডিডেট হৈ গৈ 11-ৰ পৰা 12 লাখ, আৰু 11-12 লাখৰ ভিতৰত যিসকলে পাছ কৰে তাৰে ভিতৰতহে 10-12 হাজাৰহে চাকৰি পায়। বাকীখিনিয়ে কি কৰি খাব? বাকীখিনিয়েতো কিবা এটা কৰিব লাগিব, কাৰণ ভৱিষ্যতৰ কথা আছে, তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লাগিব। গতিকে সেইসকলৰ বাবে আজি এটা গুৰুত্বপূৰ্ণ কথা কৈছোঁ, কাৰণ চাওক আপোনালোকে 10,000 চাকৰি পোৱাসকলে পাব, যিসকলে নাপায় তেওঁলোকেতো কিবা এটা কৰি খাব লাগিব। গতিকে আপোনালোকে অকল চাকৰিৰ কাৰণে প্ৰস্তুতি নকৰিব। ঠিক আছে, আপোনালোকে চাকৰিৰ কাৰণে প্ৰস্তুতি কৰিছে, যদি আপোনাৰ চাকৰিটোৰ কাৰণে প্ৰস্তুতি কৰিছে আৰু আপোনাৰ চাকৰিটো নাপায়, তেনেহ'লে আপোনালোকে কৰিব কি? আপোনালোকৰ হয়তো ভৱিষ্যতে বহুতো প্ৰব্লেম হ'ব পাৰে, প্ৰব্লেম অলৰেডি হ'বই, এইটো সঁচা কথা। গতিকে আপোনালোকে চাকৰিটোৰ কাৰণে প্ৰস্তুতি কৰক, আনহাতে আপোনালোকে বেলেগ এটা ইনকমৰ চ'ৰ্চ আপোনালোকে উলিয়াই লওক। সেয়া লাগিলে বিজনেছে হওক, সেয়া লাগিলে প্ৰাইভেট জবে হওক, সেয়া লাগিলে খেতিয়ে হওক, নাইবা সেয়া অন্য কিবা কাম হওক, যিকোনো কাম আপোনাৰ যাতে পইচাটো আহে, আপুনি লিগেলি কাম কৰক, আপুনি সৎ পথত কাম কৰক, অসৎ পথত কৰা নাই, যেনেকৈ হ'লেও আপুনি পইচা অহা পথটো বাছি লওক। যিসকলে চাকৰি নাপায় তেওঁলোকৰ কাৰণে ভৱিষ্যতে কোনো প্ৰব্লেম নহয়, আৰু যিসকলে অলৰেডি চাকৰিটোৰ কাৰণে প্ৰস্তুতি চলাৰ উপৰিও তেওঁলোকে কিবা এটা কাম কৰি আছে, বিজনেছৰ লগত ৰিলেটেড হওক, নাইবা প্ৰাইভেট জব হওক, নাইবা অন্য কিবা কাম কৰি আছে, তেখেতসকলে চাকৰিটো পালে ঠিক আছে, যদিও চাকৰিটো নাপায় তেখেতসকলৰ কোনো সমস্যা নহয়। গতিকে যিসকলে এতিয়াৰ পৰা চাকৰিৰ কাৰণে প্ৰস্তুতি চলোৱাৰ উপৰিও অন্য ধৰণৰ কাম কৰা নাই, তেওঁলোকে আজিৰ পৰা কাম এটা কৰিবলৈ শিকক, নাইবা কাম এটা কৰিবলৈ আৰম্ভ কৰক, তেতিয়া আপোনাৰ কোনো ভৱিষ্যতৰ কোনো সমস্যা আছে। এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ উদ্দেশ্য এইটোৱে আছিলে যে আপুনি অকল চাকৰিৰ কাৰণে প্ৰস্তুতি নকৰি অন্য কিবা এটা কাম কৰিবলৈ শিকক, তেতিয়া আপোনাৰ চাকৰিটো নাপালেও আন কাম এটা কৰি আপুনি চলি খাব পাৰে বিন্দাছ, আপোনাৰ কোনো টেনশ্যন নহয়। গতিকে ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য এইটোৱে আছিলে। গতিকে আপোনালোকে যদি ভিডিঅ'টো ইমানলৈকে চাইছে, নিশ্চয় মই ভাবিম আপোনাৰ ভিডিঅ'টো চাই ভাল পাইছে। গতিকে যদি ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কিয়নো আগলৈ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ইমানতে সমাপ্ত কৰিম।